So many days. এই নভেম্বর হতো তুমি গরম পড়া নেই নভেম্বর ডিসেম্বর বলে কি কথা আছে হ্যাঁ আপনি তো বলছেন লোক তাতে তোমার ওখানে গাও জগাই ছুটিয়া ছুটিয়া সব আর নিজের মতো আরিয়া যে এটা জগাই আছে নি ওরে শহৰীয়া পৰিৱেশ দূষিত হোৱাৰ বাবে সৰহ সংখ্যক মানুহৰ গাঁৱমুখী হ'ব ধৰিছে গাঁৱৰ প্ৰাকৃতিক পৰিৱেশ নিৰ্মল বতাহ অন্তত স্বাস্থ্য সচেতন নাগৰিকক বেছিকৈ আকৰ্ষিত কৰিছে আৰু তুমি কৈছা গাঁৱৰ মতো प्राकृतिक परिवेश हमारा अरे शिमला दार्जिलिंग का तोरे बसर आइलो কিন্তু রাস্তা বলি গাড়ীখন যে কিমান বাৰ ফসিল তোমাৰ সৰু করে প্ৰশ্ন কৰে আৰু না এ বল বলা এটা বেডৰুমলৈকে বলা তুমি কই থাকা তুমি বেডৰুমত বহা ইয়াত বহা কথা দেখোন একেটাই এনিশা সাবিত্রী বন্ধু কথা বলে আপনারা আছে না তাকৰি কথাখান পাতিবা ইয়াত বহি সকলোৱে শুনিব তাতে কাপোৰ হলা সৰিও হলবা দেখিব আৰু ভাড়া কৰো চাগলো ইয়াত কৈ ভাবিব মাৰি ভিডিঅ' থকা কৰে মনে মনে থাকা কৰিছো দেউতা ঘৰতে আছে শুনিলে শুনিব তই মিছা কৈছিলি তুমি এনিশা অকণমান বুজিবলৈ চেষ্টা কৰা এই ঘটনা হয় হ'ব দিব লাগিছিল একমাত্ৰ জন মানুহ ঘটনা নাম তুমি তোমাৰ সৰ্বস্ব বিসৰ্জন দিব লাগিছা কিন্তু মই আহা মনে মনে থাকা কিয় থাকে মনে মনে তুমি থাকা কিমান কলো কবি ট্ৰান্সফাৰটোকে লোৱা মিনিষ্টাৰ লগত মোৰ দিদি হয় তুমি হাঁ কৰিলে কামটো হৈ যায় কিন্তু গাঁৱৰ মুখ ক'ত এৰিবা হ'ব দিয়া বলা ভিতৰলৈকে ৰেডিয়ে কিমান ক'লে গুৱাহাটীত আশ্ৰম বনাই দিবও খুজিলে গুৱাহাটীখন ডাক্তৰৰ যে কিমান টকা এতিয়া এনে কৈ থাকা এই ক'ত ডাক্তৰ তুমি গাহৰি ডাক্তৰ হৈ থাকা গাঁৱৰ মানুহৰ গাহৰি নাই আৰু কি চন্দ্ৰা গাঁৱৰে মানুহ তাৰ মানে সিও গাহৰিয়ে হ'ল নহয় জানো অৱশ্যে ঠিকেই তুমিও যে এজন প্ৰকৃত গাহৰিৰ পত্নী হ'লা সেইটো তোমাৰ কাৰণে সৌভাগ্য দিয়া তোমাৰ দৰে সাধাৰণ তিৰোতা এগৰাকীক শাসন কৰাৰ ক্ষমতা তাৰ নাই দেউতা পিছলৈ গ'লা আপোনাৰ প্ৰেছাৰটো চেক কৰি দিম মোৰ প্ৰেছাৰটো দৈনিক চেক কৰিবৰ কাৰণে মই তোক গাঁৱত ৰখা নাছিলোঁ চন্দ্ৰা মই বিচাৰিছিলোঁ যাতে এই গাঁৱৰ খাটি খোৱা মানুহখিনিয়ে সাধাৰণ অসুখ বিসুখত বাথৰুম পাব নালাগে পেটৰ অসুখ হ'লে সাধাৰণ পানী লগাই জ্বৰ হ'লে ঠেলা গাড়ীত উঠি হৈ 20 কিলোমিটাৰ আঁতৰলৈ ডাক্তৰ বিচাৰি যাব নালাগে আৰু মই বিচাৰিছিলোঁ যে এই জগন্নাথ চক্ৰৱৰ্তীৰ সৰু সৰুৰা ডাক্তৰ হৈছে মানুহৰ সেৱাৰ বাবে ধন টকা পইচা নাইবা এই চিৰুমত বিলাসিতা কৰিবলৈ নহয় দেউতা মইতো আপোনাৰ মতে কাম কৰি আছো নাই কৰা মই কৈছোঁ নাই কৰা এতিয়া তোৰ ডিউটি ক'ত আছিল হাস্পাতালত হয়নে নহয় হয় আছিল তেতিয়াহ'লে গাঁৱৰ ভনীয়েকৰ বিয়া নহয় অলপ বজাৰ এই 3 ঘণ্টা সময় তই হাস্পাতালত অনুপস্থিত অৰ্থাৎ এই 3 ঘণ্টা সময়েই তই তোৰ ঘনীয়েৰাই বিচৰা ধৰণেৰে ৰঙীন শাৰী কিনাতে ব্যস্ত থাকিলি কিন্তু 105 ডিগ্ৰী ফাৰেনহাইট উষ্ণতাৰ এটা মেলেৰিয়া ৰোগীয়ে যদি এই 3 ঘণ্টা সময় একো এটা চিকিৎসা নাপায় তেনেহ'লে সেই ৰোগীজনৰ অৱস্থা কি হ'ব 3 ঘণ্টা সময় যদি ডায়েৰিয়া বেমাৰী এটাই এইটো পালে চেলাইনো নাপায় তেনেহ'লে সেই বেমাৰীজনৰ অৱস্থা কি হ'ব তই ক নমৰিব আৰু এই মৰিব ধৰা মানুহক দিয়াব পাৰে কাৰণেই মানুহে ডাক্তৰক সাধাৰণ মানুহ বুলি নাভাবে ভাবে দেৱতা বুলি গতিকে ঘৈণীয়েৰৰ দেৱতা হোৱাতকে মানুহৰ দেৱতা হ'বলৈ কাৰণ তই চন্দ্ৰ চক্ৰৱৰ্তী MBBS MD
হৈ থাকিব নালাগে আহা আৰু সৰু বোৱাৰী তোমাৰ লগত মই পিছে পৰেও কথা বতৰা হ'ম ডাঙৰ বোৱাৰীয়ে কোঠাৰ পাকঘৰত জলপান বনাইছে যদি তোমাৰ খাবলৈ মন আছে নাইবা পেটত ভোক আছে তেনেহ'লে খোৱাকৈ যোৱা আৰু তয়ো খাগৈ যা খাই ল'গৈ যা আৰু শুনচোন চন্দ্ৰা এই ভৱিষ্যতলৈ কৰ্তব্যক অৱহেলা নকৰিব কাৰণ মই বৰ বেয়া পাওঁ মানুহক ধন টকা পইচা লাগে সঁচা কিন্তু এজন সৎ নিষ্ঠাবান মানুহ হিচাপে জ্ঞান ৰাখিবলৈ মানুহক ইমানবোৰ টকা পইচাৰ দৰকাৰ নাই নহয় তই এদিনৰ কাৰণে এনিশাৰ মনৰ পচন্দৰ বস্তু এটা কিনি তেওঁৰ মন তই জয় কৰিব পাৰিবি কিন্তু মানুহৰ আশীৰ্বাদ মানুহৰ শুভেচ্ছা এইবোৰ তই টকা পইচাৰে কেতিয়া কিনিব নোৱাৰ এতিয়া খাই ল'ব মোৰ চকুৰ সন্মুখলৈ আহিলে নে নাই এতিয়া ক এইখিনি সময়ত ইউনিভাৰ্চিটিত পঢ়া ল'ৰা এজনে কি কৰে তই ক পঢ়া টেবুলত থাকে পঢ়া টেবুলত থাকে তেনেহ'লে তই কি কৰিছ মই মূৰৰ পৰা হাত তই কি কৰিছ মই মানে এটা নোটছ আনিবলৈ গৈছিলোঁ ভাত কৰি গৈছিলোঁ আৰু মায়ে মোক যাবলৈ গৈছিল নোটছ হয় চাওঁ কি নোটছ দিল্লী নে নাই তই অৰ্গেনিক কেমেষ্ট্ৰি নোট হয় মুন্না কচোন ক তই হেৰি ক চাইনাইডৰ সোৱাদ কেনেকুৱা জিতা এই মুখা চৰি হয় মিঠা চাইনাইড হ'ল আটাইতকৈ বিষাক্ত মৌল আৰু বেছি বিষবোৰ সদায় মিঠাই হয়ো বুজিছ বুজিলো ককা এতিয়া ক তই হেৰি জীৱনৰ যোগ্যতা কিমান শূন্য এইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ এইখন ঘৰত তোৰ ককাৰৰ দৈত্যতাও বৰ্তমান শূন্য নাই বুজা কিন্তু মই নুবুজাকৈ কৈ দিব পাৰোঁ তুমি শূন্য যুঁজি নহয় তুমি বহু যুঁজি সেইকাৰণে তুমি মোৰ ককাই নহয় তুমি মোৰ ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইডেন্স তেনেহ'লে এই মানে সেই যুটুকীয়াটো পাহৰি গৈছিলোঁ নহয় 50 পইচাৰে এইটো কিন্তু চুইট চকলেট আমাৰ লগত থাকে
রিমলা তোর অতটা লাজ লাগে না এই পরিবেশটা তুই রিড করছো ছি কি করে লাজ হ্যাঁ লাজ ও লাজ My fuck! Last question ফালতু word. সব গান বলি আরে 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 তুই তো খতম মাজুর হুয়া বস ওয়ালি খতম থাকবে যা আরে জানা ভিতরে খাই কই আরামসে ফুই থাকবে তো এই সময় তুই ঘুমায় তো না যা 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 মই তোৰ ঘনী তোৰ সন্মান অসন্মানৰ লগত এইখন ঘৰৰ মান মৰ্যাদাৰ লগত মোৰ কথাও জড়িত হৈ আছে এনেকুৱা বন্য মুখুৰ্দিৰে মানুহৰ ওপৰত নাচ গান কৰিবলৈ তোৰ লাজ নালাগিব পাৰে কিন্তু মোৰ লাগে কাৰণ মই যিখন সমাজত উঠা বহা কৰোঁ সেইখন সমাজ শিক্ষিত সমাজ ভদ্ৰ আৰু প্ৰগতিশীল সমাজ তই ভাল পোৱা এনেকুৱা উলংঘ সমাজ নহয় তাই মোরে বলতাল গরম করে দিবি যা 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 উপরে যা আরে যা না বে তই নিজৰ ভনীজনী বিয়া বুলি কৈছ তই ইমান বেছি নষ্ট হৈ গলি চিৰিম না তোক আজি দাদা বুলি মাতিবলৈ মোৰ ঘিণ লাগিছে ঘিন লাগিছে ঘিন লাগিছে না মারবি বস শিবাই ওম নমঃ শিবায় বাবা বাবা অতি সুন্দর এজনী কারবার ঘৰত এপয়েন্টমেন্ট দি দিও নহলে এইটো অকল মোৰে ক্ষতি নহয় বাবার পলিটিক্যাল কেৰিয়াৰটো ভীষণ দাগ লাগিব বাবার ৰাস্তাত এম স্পিড ব্ৰেকাৰ একদমৰ বাধা এই তুমি ভিতৰলৈ গৈ একদম বচ্চাৰ দৰে চুপ চব হৈ থাকে বুজিছো মুখত মদৰ ফুল লৈ মোৰ লগত কথা নাপাতিবা চিবাকাৰ এইবোৰ অন্ততঃ মই খুব বেয়া পাওঁ ভৱিষ্যতে তুমিও মন্ত্ৰী বা এমএলএ হ'ব পাৰিবা এইখিনি যোগ্যতা তোমাৰ আছে নহয় পাৰিব অন্য কোনোবা গাঁৱৰ মহিলা সমিতিৰ সম্পাদিকা হ'ব পাৰিব নাৰী মুক্তি নাৰী সুৰক্ষা লেকচাৰ দিব পাৰিব কোনোবা মহিলা আত্মহত্যা কৰিলে অলিয়াই গলিয়াই সমাজ উলিয়াই চিঞৰিব পাৰিব বন্ধ কৰিম না তোৰ বলিয়াৰী বহুত হৈ গ'ল এইবোৰ ছোৱালীৰ লগত তই মদ খোৱা ড্ৰাগছ খোৱা এইবোৰ ছোৱালীৰ লগত তই হাতত হাত ৰে পাগলৰ দৰে নাচিছ তোৰ বেগটো ক'ত Where my bag? এইটো স্যার মদ তোমার রেগুলার খাও খার পাই উঠি গুড মর্নিং হতে মদ খাও আর যেতিয়া মোৰ বডি হার্ট সব চার্জ পাই উঠে আর যেতিয়া মই স্কুটি কৰো ডান্স কৰো তামাশা কৰো শুনিছ এইসব তোমার বাবার পারমিশন লৈ করা হয়েছে আৰু ফাদাৰ এছেম্বলিৰ পৰা আহিলে শুনিবি না মই জীৱনটোক যেনেকৈ এনজয় কৰিব বিচাৰিছো ফাদাৰে মোক ঠিক তেনেকৈ লাইচেন্স দিছে এই চব আজ বাগায় তুমি কি পঢ়িছ তোমালোকৰ মা দেউতা ভাই ভনী আছে নে নাই মুখেৰে নামাতা কিয় এতিয়া আমাৰ সমাজত এনেকুৱা ড্ৰেছ পিন্ধি ঘূৰা ফুৰা কৰিবৰ সময় অহা নাই যদি কাপোৰৰ হ'ব তেনেহ'লে আধুনিক মানুহৰ দৰে গাত গছৰ বাকলি আহি ল'বা শুনিছ তোমালোক নাৰী ভাৰতীয় নাৰী অসমীয়া নাৰী বছে কিন্তু ইমান তোমাৰ পৰিৱেশ ভাল নাপায় আৰু তই কি হল মই তো ভাবিছিলো মোৰ ঘৰত আজি নাচে গানে ৰজন্তনে আছে নপোৱা ঘটনা ঘটিছে খোৱা বিয়া স্ফূৰ্তি কৰাৰ দিন আজি কি হয় সকলো দেখোন মলিন বদন কথা কি মই তো ভাবিছিলো আমাৰ নিতা মাজনীৰ জন্মদিনৰ উৎসৱ খুব ভালদৰে জমি আছে মোৰ জন্মদিনৰ তুমি মোৰ জন্মদিনৰ কথাও পাহৰি গলা পাপা মোৰ জন্ম হৈছিল 21 মাৰ্চত আৰু আজি 13 এপ্ৰিল
নেকি মই পাহৰি গৈছিলো নহয় মাজনী এছেম্বলি চলি আছিল তুমি ঠিক কথা কৈছা কিৰণ তুমি ঠিক কথা কৈছা নাই বিশেষ দিন বুলি কোনো কথা নাই মোৰ বোধে আনন্দ কৰাৰ দিন বাৰ মাহ বুলি কোনো কথা নাই নহয় জানো মাজনী কিন্তু পাপা এইবোৰ বজাৰৰ ৰং তমাচা তুমি সমৰ্থন কৰিছা লিমিয়া সাইন্টিক স্কোয়াৰ তুমি এনেকৈ এপ্ৰিচিয়েট কৰিছা তাৰ আগত বজাৰৰ তুমি হাঁহি এক গ্ৰহণ কৰিছা পাপা পাপা নিজৰ ঘৰখনত এনেকুৱা এটা নিৰঞ্জ পৰিৱেশৰ সৃষ্টি কৰিবলৈ তোমাৰ অকণো বেয়া নালাগে তুমি বোলে জনসাধাৰণৰ নেতা নাপায় মাজনী নাপায় তেনে কথা নকবা চি নাপায় নহয় মাক দেউতাকক সদায় ভগৱান জ্ঞান কৰিব লাগে দেৱতা জ্ঞান কৰিব লাগে তেনেস্থলত মাজনী নকবা পাপে চুব কিৰণ তুমিও যে আৰু তাই বয়সনো কিমান হৈছে দেখাতহে ইমানজনী হৈছে তাই কথাবিলাক নেজানি কৈছে মাজনী তুমিতো ক্লাছ কৰি আহিছা গতিকে তোমাৰ চাগে ভাগৰো লাগি আহিছে নহয় জানো গতিকে তুমি তোমাৰ ৰুমতে গাখীৰ মিঠাকে শুই থাকো যোৱা মাজনী যোৱা আকৌ কি হ'ল পৰিৱেশটো এনেকে থাকিব নেকি আকৌ উত্তাল কৰি দে নৈতিক কৰি দে ওকে বাবা বাবা এনজয় কৰিব বিচাৰিছে Now let's start 1 2 3 go Stop it! Don't এই বলিয়া হইছো I got back to the hospital! বগলা বাটে গাই ঘরখন তুমি মা হও তোমার জীবন খতম করে দিন ফিনিশ করে দিন তোমার অপমান করবে না হও তো পারে আমার সামনে আমার কেউ অপমান করবে না ফিকার করবে পুরো টাই দ্যাট Sorry. I'm really sorry. Don't look at it, don't worry. We're going to invite them to Java. Let's go. Go. No, wait a minute. Go from my side. Go! Secretary बोलो जब Thank you, Baba. Good night. होटल बने आज रात के होटल में अपना पूर्ण पार्टी আছে हाँ सिक्योरिटी ले जाओ Okay, Baba. Bye. शिवा सर बुढ़ार परिस्थिति लड़िছে ইয়াৰ হাতত যে চিঠিখন ফালি চিৰি অৱজ্ঞা কৰি উভতাই পঠিয়াইছে ছাৰ মই যে কিমান কাকুতি মিনতি কৰিলোঁ ককাইদেৱে মোলৈ যেনেকৈ চালে নহয় আপোনাৰ নামটো শুনাৰ লগে লগে ককাইদেউৰ গাল দুখন একেবাৰে থাৰ কাঁপিব ধৰিলে হাতৰ মুঠিটো টান কৰি ধৰি একেবাৰে ফোপাব ধৰিলে হৰি হে হৰি আজিহে কি হয় ক'ব নোৱাৰিছোঁ বনৰীয়া হাতীক জুৰি ভয় দেখুৱাই মন্ত্ৰৰ বহতীয়া কৰে বুলি শুনিছোঁ এই বুঢ়াকো যদি মোৰ বহতীয়া কৰিবলৈ আকৌ একুৰা নতুন জুই জ্বলাওঁ তেতিয়া বুঢ়াৰ পাব্লিক ইম্প্ৰেছন বৰ্তমানে খুব ভাল এই বুঢ়াৰ বাবে মই যোৱা 3টা এক্সন থাকিব নোৱাৰিম এবাৰ তেওঁলোকে কুকুৰ কৰি ঘৰে ঘৰে টকা পইচা বিলাহি থাকিল এই বুঢ়াৰ বাবে মোৰ ভৱিষ্যতে আকৌ দুৰ্ঘটনা ঘটিব পাৰে এতিয়া কিন্তু মই এখন লছ পাম বিৰাট ছাৰ অহা ইলেকশ্যনলৈ ককাইদেউ জীয়াই থাকিব জানো 80 ক্ৰছ কৰিলে শৰীৰটো অসুখৰ হোৱা গতিকে কেতিয়া সাথে হয় তাৰ কোনো ঠিকনাই নাই আৰু যদি নমৰে তেতিয়া এইটো অৱশ্যে হয় কাৰ ক'ত কেতিয়া মৃত্যু হয় সেইটোতো কোনো ক'ব নোৱাৰে ছাৰ মুক্তিযোদ্ধা জগন্নাথ চক্ৰৱৰ্তীৰ নাতি মুন্নাৰ লগত মোৰ ছোৱালী নিতাৰ এটা মনৰ সম্পৰ্ক গঢ়ি উঠিছে গতিকে
নালাগে ছাৰ নালাগে বাপ মৰা ল'ৰা মাকজনী চকুলে চাবই নোৱাৰি এতিয়া যদি আৰু এটা নতুনকৈ অঘটন ঘটি যায় তেতিয়াহ'লে পাপেই চুব ছাৰ নোৱাৰে ছাৰ নোৱাৰে কিন্তু ককাইদেৱে নিতাক নাতি বোৱাৰী কৰিব নিবিচাৰিব নেকি ককাইদেউ কিন্তু সাংঘাতিক বস্তু কিৰণ যিটো দেখিছো বুঢ়াৰ প্ৰতি তোমাৰ আকৰ্ষণ অলপ বেছি মনত ৰাখিব কিৰণ ভাত কিন্তু তোমাক মইহে দিছো মই দিছে ছাৰ দিছে আপুনিয়ে দিছে ছাৰ মইতো আপোনাৰ ভাতেই খাই আছো গতিকে চব এই কামৰ মেচিনটো খুলি শৌচকীখনত বহি থাকা খুলিলো যি কয় কৰক যি কয় কওক মই একো নকওঁ দেশতাইতো দেখি আছে মই একো নামাতো ऐसे खंडो 50,000 टकार চেকি খাম চাব যাতে মোৰ টাৰ্গেট সাকসেস হয় বড়িয়ার কন্দক বুড়ার অহংকার স্তম্ভ ভাঙি সিঙি টানবান হয়ে যাও তার পিছত বুঢ়াই মরার দিনলৈকে অর্থাৎ ভিক্ষার জলগালৈ বাতে বাতে তেজ গায় ঘাতকৰ দ্বাৰা নিৰীহ যুৱকক হত্যা ঘাতক গুপ্ত ঘাতক বিভিন্ন মুখাবিধি বহুৰঙী ঘাতকেৰে ভৰি পৰিছে আজি আমাৰ এই দেশৰ মানচিত্ৰখন আকৌ এবাৰ তেজেৰে আঁকিব পৰা হ'ল হত্যা হত্যা বোৱাৰী হত্যাৰ পুনৰাবৃত্তি চলি আছে এই দেশখনত অথচ 80% হত্যাকাৰীয়ে আমাৰ চকুৰ সন্মুখেদিয়ে টিঘিল খিলাই কথৰত কৰি ৰাজহুৱা স্থানত ডাঙৰ ডাঙৰ বক্তৃতা দিছে ৰাইজৰ হাত চাপৰি বুটলিছে ফুলৰ মালা পিন্ধিছে দৰৱ বোৱাৰী মই বাৰু এই দৰৱটো খাই মই মোৰ দেহৰ বেমাৰটো ঠিক কৰিলোঁ কিন্তু দেশখনৰ এই মাৰাত্মক বেমাৰটোৰ কথা জানো কোনোবাই চিন্তা কৰিছে কোৱা বোৱাৰী আপোনাৰ দেশৰ কথা ভবা মানুহ কেইজন আছে চাৰিওফালে দুৰ্নীতি চানি কৰিছে তেনেস্থলত আপুনি অকলে কি কৰিব দেউতা বোৱাৰী ভগৱান শ্ৰীকৃষ্ণইওতো অকলে এখন বৃহৎ যুদ্ধৰ ফলাফল নিৰ্ণয় কৰিছিল আৰু এই গীতাখনেই হ'ল সেই ধৰ্মযুদ্ধত ন্যায়ৰ বেটি সাব্যস্ত কৰা একমাত্ৰ সাক্ষী দেশখনত এতিয়াও ভাল মানুহ ভাল মন্ত্ৰী ভাল পুলিচৰ অভাৱ হোৱা নাই এইকেইদিন আপোনাৰ প্ৰেচাৰটো বাঢ়িছে চন্দ্ৰটো সম্পূৰ্ণ ৰেষ্টত থাকিবলৈ কৈছে কওকচোন দৰৱটো খাই লওক বোৱাৰী 12মান বজাত মই এবাৰ থানালৈ যাম এটা নতুন বস্তু আহিছে বোৱাৰী আজি অত বছৰে এই থানাখনলৈ বহুতো নতুন অফিচাৰ আহিল গ'ল সকলোৰে সেই একেই আশা চাওঁচোন আমিতো চেষ্টা কৰিয়ে আছো ডিআইজি ডিজিপি আনকি চেণ্ট্ৰেল হোম মিনিষ্টাৰলৈকে লিখিলোঁ বোৱাৰী ল'ৰাটোৰ কেছটোৰ কিবা এটা মীমাংসা হওক নাই সকলোৰে সেই একেই আশা আমি চেষ্টা কৰি আছো চোৱাচোন বোৱাৰী সুভাষৰ হত্যাকাণ্ডৰ যদি এটা ন্যায়িক তদন্ত নহয় তাৰ আগুৱাই জানো মাতৃ বাবু তুলি কোৱা বোৱাৰী আৰু কথা কি জানে বোৱাৰী 5টা গুলিৰে থকা হৰকা কৰা তাৰ সেই মৃতদেহটো মই যে পষ্টমৰ্টেম কৰিবলৈ নিদিলোঁ তাৰ কাৰণে আইনে পুনৰাই গোটেই দোষী সাব্যস্ত কৰিলে
তাৰ মৃত্যুটো যে এটা হত্যাকাণ্ড প্ৰমাণ হেনো তেওঁলোকৰ ওচৰত নাই বোৱাৰী। আইন এই কলমেৰে লিখি থৈ যোৱা আইনখনৰ সুৰুঙা বহুত বোৱাৰী বহুত। এতিয়া অতিথি পৰা কি হৈছে তাহাঁতে সেই কিনিবলৈ মুন্নাৰ আজিকালিতো কাম হ'ব নাই মুন্নাৰ ভৱিষ্যতৰ কথা ভাবি সেই দুৰ্ঘটনাটো এটা বেয়া সপোন বুলি ধৰি ল'ব নোৱাৰিলে দেউতা। কিন্তু বোৱাৰী সকলোবোৰ কথাকেই জানো বেয়া সপোন নাইবা দুৰ্ঘটনা বুলি ধৰি ল'ব পাৰি কোৱা? মগজুৱে মাতিলেও মনটোৱে নেমানেও বোৱাৰী। বোৱাৰী এই মনটো বৰ জেদি বৰ প্ৰতিশোধ পৰায়ণ বৰ জেদি। জলপান ইয়ালৈকে আনি এইবিলাক ভিতৰতে খাব মোৰ দেখোন এতিয়া খাবলৈ মনে যোৱা নাই বোৱাৰী। তুমিয়ে খোৱাকে যোৱাহে মুন্না আহিলে মই তাৰ লগতে খাম যোৱা। ককাইদেউ অ' ককাইদেউ আছেনে ঘৰত? বোৱাৰী কোন হ'ব আৰু খুৰা সেই বদমাছ অ' ককাইদেউ কিৰণ ককাইদেউ নগলাৰ মুখৰ পৰাই চিঞৰিছ যে মই আছো। গৈছো নমস্কাৰ ককাইদেউ নমস্কাৰ। কথা কিয় কিৰণ এই অচিনাকি আলহীৰ দৰে তই যে একেবাৰে সেই নগলা মুখৰ পৰাই চিঞৰিছ। তাৰমানে আজিকালি তই ভয় ককাইদেউ ভয় ভয় নহ'বনে? আপুনি একেবাৰে আকাশ বতাহ কপাই DIG DGP আইন আদালত আনকি সপোনলৈকে গাই আছে নহয় ভয় নহ'বনে? তাৰমানে আজিকালি তই ঘৰৰ বাহিৰৰ পৰাই ঘৰৰ ভিতৰৰ কথাবোৰো শুনা হলি। ককাইদেউৰ যে কথা আৰু সেই ওচৰত গ'লে নুশুন। মই আজিকালি চবতেই শুনা হ'লো ককাইদেউ। মেচিন ল'লো নহয়। দেখিলা বোৱাৰী সি মেচিন ল'লে আজিকালি সি সকলোবিলাক কথাই শুনা হ'ল। তাইক মই ইমান বুজালো ইমান ক'লো তাই একো নুবুজে কি যে অলকা মানে এইয়া মই দানলৈ পুণ্ডলৈ বুলি থকা যদি বোৱাৰী ভিতৰলৈ মাতি আনা ভিতৰলৈ মাতি আনা। অলকা আহা ভিতৰলৈ সোমাই আহা। কি হ'ল বাহিৰতে যে একেবাৰে তাৰক্ষী হৈ থাকিলি ডাঙৰকৈ কওক মোক দেখোন তই মনে মাৰি গাঁৱলীয়া এডাল ছোৱালী থাকিলে এই দুনীয়াখনত বুজিলানে পঢ়ি এনেকুৱা পূৰ্বক ছোৱালী আছেনে বাৰু এই দুনীয়াখনত? ককাইদেউ এই 1 নম্বৰ বেমাৰ হ'ল ভয় 2 নম্বৰ লাজ মানে লাজে ভয়ে লগ লাগি একেবাৰে লাজুকীলতা হৈ পৰিছে। লাগে লাগে লাজ আৰু ভয় হ'ল নাৰীৰ ৰক্ষা কবচ। লাগে লাগে তই সেই স্কুললৈ গৈছনে নাই? স্কুল তাই দেখোন স্কুল আনিবাই এৰিলে নাই নাপায় আজিকালি সেই ল'ৰা ছোৱালী বুলি একো কথা নাই। সেইদিনাখন টিভিত দেখিলো সেই ছোৱালীয়ে ক্ৰিকেট খেলিছে দুজনী মানে আকৌ সেই ওপৰৰ পৰা পেৰাচুটেৰে তললৈ নামিছে। তেনেধৰণ তই আৰু সেই এজনীকৈ ছোৱালীক পঢ়াব নোৱাৰিলি নে? তাইকতো তই অন্ততঃ মেট্ৰিকটো পাছ কৰাব পাৰিবি। মেট্ৰিকটো দূৰৰে কথা কি দূৰৰে কথা হৈ গৰু হে লিখা পঢ়া কৰা মানে জ্ঞান বঢ়া আৰু জ্ঞান বঢ়া মানে দেশৰ উন্নতি হোৱা এইখিনি কথাও বুজি নাপাওঁ নে গৰু? এই নিজেইটো আনৰ চোতালৰ মৰণাই গৰু হৈ দিনবোৰ কটালি এতিয়া আকৌ এই ছোৱালীজনীকৈ ধৰিছা। হ'ব দিয়ক দেউতা ছোৱালীজনী নপঢ়লে নাই খুৰা আহক আপুনি ভিতৰলৈকে আহক। ককাইদেউ আনো মানে গৰু হ'লেও গোলাম হ'লেও মই কিন্তু ভুল কৰা নাই ককাইদেউ। ভুল কৰা নাই দিম বাৰু মাৰি কুকুৰ শিয়াল মেকুৰী যি কয় কৈ থাকক কিন্তু এই জন্তুটোৰ যিয়ে এইজনী অলকাই এইবেলি এম.এ. পাছ কৰিলে ককাইদেউ। সঁচাকে কৈছনে? কথাটো মই ইচ্ছা কৰিয়েই পোৱা নাছিলো কাৰণ ককাইদেৱে পঢ়া শুনা কৰা ছোৱালীক বৰ ভাল পায়। মই ভাবিলো তাই পঢ়াখিনি শেষ কৰক তাৰপিছত মই এইখন ঘৰলৈ লৈ আহিলো। তুমি বৰ ভাল কাম কৰিলা দেই। তোৰ চাবজেক্ট কি আছিল?
এই কি চাই আছ কি চাই আছ গাঁৱলীয়া বন্ধু ধৰি ধৰি এই ককাইক ভৰি চুই আশীৰ্বাদ এটা ল হ'ব আই যদি হ'ব আই হ'ব আই কুশল হওক আই কুশল হওক তাইৰ কুশল হ'বনে ককাই হ'ব কিয় নহ'ব হ'ব জানো দেউ সৰুতে মাক জনী ঢুকাল তেতিয়াৰ পৰা তাইক মই এনেকৈ কলাই বকুচাই লৈ তাইক মই ডাঙৰ দীঘল কৰিলোঁ তাই MA পাছ কৰিলে এবাৰ ককাই দিওঁ তাই তাঁতশালৰ পৰা নহয় এইটো চাদৰ মেখেলা তাই নিজ হাতে বোৱা তুমি নিজে কৈছা সন্মুখত বিহুটো ককাই দিওঁ তাই বোলে এইবাৰ নিজ হাতে বোৱা ফুলাম গামোচা এখন আপোনাৰ ডিঙিতে দিব বাৰু বাৰু আৰু জীয়াই থাকোঁ থাকিব কিয় নাথাকিব নিজৰ চবে নিজৰ মানে মই একেবাৰে গাঁৱলীয়া এয়াহে অসমীয়া ছোৱালী দেখাই শুনাই পঢ়াই বাতিয়ে হাতে কামে বেছ মাৰ্গত ছোৱালী এনেকুৱা ছোৱালীৰ বাবে কি হোৱাটো মোৰ কাৰণে এটা সৌভাগ্য জানো যে বোৱাৰী যোৱা আইজনীকো ভিতৰলৈ লৈ যোৱা যা মোৰ পিনে চাব নালাগে খাবলৈ মাতিছে নহয় নিজৰ ঘৰ গৈছ একো লাজ নাই একো ভয় নাই যা তইও খাব যা খাম ৰ'ব ককাইদেউ ককাইদেউ কথা এষাৰ নকওঁ বুলি ভাবিছিলোঁ কওঁনে ককাইদেউ তাৰ কথাও মুন্নাৰ কথা কথাটো আমাৰ মুন্নাই ক'ৰবাত কিবা গণ্ডগোল কৰিছে নেকি নাই 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 সি তেনে ল'ৰা নহয় সি একেবাৰে দেৱতাৰ নিৰ্মালী তেনেহ'লে কি হ'ল মুন্নাই নহয় মানে কথা এষাৰ আছে নহয় যে বাচি খাবা জাগি শুবা ভগৱানেতো কেতিয়াবা ভাল মানুহৰ ওপৰত তোৰ কথাটো কৰচোন কিনো কথা মন্ত্ৰী শংকৰদেৱ দত্তৰ কথা কৈছো এই নামটো বাদ দি মোৰ চাবলগীয়া খিনি মুন্না নেকি তই ইমান বস্তু লোৱাচোন প্লিজ হুলস্থুল কৰি আহিলে কিনো হৈছে তাৰ স্বাধীনতা সংগ্ৰামী জগন্নাথ চক্ৰৱৰ্তী নাতিলৰা শ্ৰীমান মৃন্ময় চক্ৰৱৰ্তী অৰ্থাৎ এই মুন্নাই সদ্য ঘোষিত MSc ফাইনেল পৰীক্ষাত কেমেষ্ট্ৰি শাখাত 90% সহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিছে পঢ়া-শুনা কৰি দিয় টিউচনলৈ যাওঁ বুলি দেখোন ডিবেটিঙলৈ যাওঁ খেলিবলৈ যাওঁ কেতিয়াবা পুৰস্কাৰ পালে তই মোৰ হাতত দিয়চোন শুনিলো আজি তোক একো ক'ব নোৱাৰে তই দেখোন আমাৰ মুখে বন্ধ কৰি দিলি দেউতা মনা শুনকচোন আমাক থাকি দেখি কেতিয়া ইমানকে পঢ়িলে কেনেকে পঢ়িলে দেউতা কেনে আপুনি কিয় কান্দিছে আপুনি কিয় কান্দিছে তুমি কান্দিছা মা ককালে চোৱাচোন ককা তুমি আজি আনন্দ হেৰি কৰিব লাগে আজি এনেকুৱা আনন্দৰ মুহূৰ্তত তোৰ দেউতাৰ জীয়াই থকা হ'লে মই আনন্দত নাচি বাগি মূৰ্তি কৰিলো হেঁতেন মুন্না কিন্তু চাচোন মুন্না আমি মূৰ্তি কিমান দুৰ্ভগীয়া কিমান যে বঞ্চিত
নেকান্দিবা এনেকুৱা নেকান্দিবা এনেকুৱা বৰ ভাল ল'ৰা আছিল বৰ ভাল ল'ৰা আছিল সেই নহয় এনেকুৱা তুমি তোমাৰ ভাই বৌৰক নাপালা বৰ নিষ্ঠাবান সাংবাদিক আছে নহয় নে চন্দ্ৰ হয় দাদা কিন্তু নিষ্ঠাৰ বিৰুদ্ধে ভাৱে ধুকাচ খাব নোৱাৰি নহয় যুগৰ দাবী তুমিতো মানিবই লাগিব নহয় নে এনেকুৱা হয় দাদা তোমালোকে মোক দাদা বুলি ক'লা ইয়াত কিয় কেনেকৈ কিবা আন্তৰিকতা লাগিছে কোৱা আচ্ছা চাহ খাবা আমি খালোৱে নহয় খালাই বুজিছা ৰাতিপুৱাৰে পৰা মানুহ মন্ত্ৰী হোৱাটো কৰবাৰ আশ্ৰমত মুনি হৈ ধ্যান কৰি বহি থাকিব লাগিছিল বুজিছা শান্তি নাই তোমালোকৰ চাগে বুঢ়াটোৰ বাবে বৰ অশান্তি হৈছে নক'ব দাদা উপায় নোহোৱা হৈছে মই জানো হকে বিহকে লিখাই আমাৰ বিৰুদ্ধে ওচৰতে ডাঙৰটো পাই নাই এৰা চন্দ্ৰ নেতাজী গান্ধীজীৰ কথা কৈ থাকিলে দেশ নচলে আৰু তোমালোকৰ ঘৰো নচলে আৰু তেওঁলোকৰ মহানত্মাটো তোমালোকক ওপৰৰ পৰা ভয়ো নাথাকে নে কি কোৱা আপুনি ঠিকেই কৈছে দাদা মই বাৰু তেখেতৰ আদৰ্শ ৰক্ষা কৰিবলৈ গৈ নিজৰ সুখ শান্তিক বিসৰ্জন দিব পাৰোঁ নাই পাৰিবা কেলে নোৱাৰিবা শ্ৰী ৰামচন্দ্ৰ পিতৃ হত্যা পালি দেখোন জীৱনত সৰ্বস্ব বিসৰ্জন দিছিল গতিকে তুমি কেলে নোৱাৰিবা মানুহখিনিক পাছত সময় বহিবলৈ কোৱা ক'ৰবাত চাই কিবা জৰুৰী আলোচনা কৰি আছে অথনিৰ পৰা মই তেনেকৈ কৈ আছোঁ আৰু কোৱা শুনা ৰাইজৰ কথাত মন্ত্ৰী নচলে প্ৰয়োজনে এই মন্ত্ৰীৰ কথাত ৰাইজ চলিব লাগিব দাদা আপুনি নিজৰ বুলি কিবা এটা কৰক কৰিম তোমালোক আহিব বুলি মই সকলোবিলাক আগতে কৰি কৰি সঁচা এই চালে কামটো বিৰাট নিষ্ঠা মই একবাৰ ফোন কৰি কথাটো জনালো তেখেতে হ'ব বুলি কৈছে আপোনাক যে কি বুলি ধন্যবাদ দিম দাদা ভেকেঞ্চি নাই মিউচুৱেল ট্ৰান্সফাৰ কৰাই দিব বুলি কৈছে তেনেহ'লে ৰক্ষা মুঠতে সেই মানুহটোৰ চকুৰ আগত হ'ব পাৰিলেই হ'ব জানে দাদা ঘৰখনত যে কিমান অশান্তি মইতো মৰিয়ে গ'ল সেই বোলে অনবৰতে ঘৰটোৰ ভিতৰতে বাঘে গুজাই থাকিলে নহ'ব কি কয় জানেনে দাদা বোলো 20-22 বছৰে কোনেও পুতেকৰ হত্যা তদন্ত নকৰিলে এতিয়া নিজে তদন্ত কৰিলে তুমি কিন্তু মোক ভাল হ'বলা দেই আচলতে দাদা বুঢ়াৰ মেণ্টেল এবৰ্চন হৈছিল বলিয়া হৈছিল দেউতা বলিয়া হোৱা নাই নেকি ডাক্তৰ হিচাপে মই তেখেতৰ মেণ্টেলি ধৰিব পাৰোঁতো দাদাৰ আকস্মিক মৃত্যুৱে তেখেতক খুব হতাশ কৰি পেলাইছে এইবিলাক তোমালোকৰ ঘৰত খাইৰা কথা হ'ল তোমাৰ ট্ৰেন্সফাৰটো অকণমান খৰচী হ'ব জানাই যুগৰ দাবী টকা নিদিলে বজাৰৰ লিচি এটাও তোমাক কোনেও এনেই নিদিয়ে তাৰমানে চৰকাৰ অফিচ কাছাৰী কোৰ্ট আৰু এতিয়াতো স্কুল কলেজৰ বজাৰত পৰিণত হ'ল সঁচা কথা তুমি 1.5 লাখ ভৰিব লাগিব ইমান টকা যিমানেই নহওক কামটো হ'বই লাগিব মুঠতে মই বুঢ়াৰ লগত থাকিব নোৱাৰিম কিন্তু 1.5 লাখ টকা তুমি পাবা ক'ত তুমি এটা মস্ত গাধ বুঢ়াৰ ঘৰ লাগি ভাবিছ না আৰু যদি ভাগ নিদিয়ে আদালতৰ পাছৰ হ'ব কি দিয়া 1.5 লাখ কিয় 5 লাখো দিব লাগিব সমাজ চন্দ্ৰ তুমি কিন্তু উপযুক্ত পত্নী লাভ কৰিছা কোনো কথা নাই অহা 7 দিনৰ ভিতৰত তই ইয়াত পেলাই দিবা তোমাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ অ'কে টকা মোক নালাগে দেই টকা হেল্থ ডিপাৰ্টমেণ্টলৈ আহি যাব বুজিছা হ'ব দাদা আপোনাক বহুত ঠিক আছে দাদা মোক ফেলি কি চাই আছা টকা নাপালে দেখি আছে নহয় এতিয়া ব'লা দাদা এতিয়া আমি যোৱা নিশা বোৱাৰী চন্দ্ৰ দুইটা হালে সৈতে কথা কি কিৰণ বুঢ়া ক'ৰ পৰা আহিলি কিয় ঘৰৰ মানুহ ঘৰলৈকে আহিলো মইতো সদায় এইখন ঘৰতেই থাকো মানে ছাৰ ঠিকাদাৰ হৈ থকাৰেই পৰা প্ৰথমতে লেবাৰ তাৰপিছত মোহৰি এতিয়া যি বুলি ভাবা তাকেই ভাবিব পাৰে আৰু আমি ইয়ালৈ অহা কথাটো বিশ্বাস নকৰোঁ দেই খুৰা সেই টুটুকীয়া স্বভাৱটো মই কাহানি বাই আহিলো এটা সময়ত বহুত পাপ কমালো এতিয়া হমুৱাইছে বুজিছা কিন্তু ককাইদেউ কিন্তু সাংঘাতিক বস্তু একেবাৰে মহাভাৰতৰ সঞ্জয়ৰ দৰে ঘৰত থাকিয়েই কুৰুক্ষেত্ৰখন কৈ দিব পাৰে কিন্তু জানিব কিটো কৰিব দাদা এতিয়া আমি ভাল যোৱা আহি থাকিবাচোন নিজৰ ঘৰ বুলি আহি থাকিবা চন্দ্ৰটো কামতেই ব্যস্ত থাকে গতিকে তুমি অকলেও আহিব পাৰা যোৱা চন্দ্ৰ যোৱা বাবাই যোৱা একেবাৰে চিকচিকীয়া মাৰুতি গাড়ীত উঠি ফুৰা ভাগ্য মিলিল বুলিয়েই ধৰা নহয়নে ছাৰ তুমি চন্দ্ৰ এনেকুৱা ভাগ্য নিৰ্ণয় কৰিব নালাগে
কেইখন আছে ভৰিয়া হ'ব ছাৰ মোৰো কি কথা হ'ব কথা নাই পিছে মোৰ লগত আকৌ সেই মোৰ ছোৱালীজনী আহিল নহয় ছাৰ হয় ক'ত আছে বোলে বাহিৰতে দেখিলেনে এনে ভূতপথ ছোৱালী থাকেনে এনে গাঁৱলীয়া হেবাল ভূতপথ ছোৱালী এই দুনীয়াখনত আছেনে বাৰু তাই মই ইমান বুজালো তাই একো অলকা অলকা বাহিৰত তই মানুহ বাঢ়িব নালাগে ভিডিঅ' হ'বা কি হ'ল ইমান দিন তই এইখন ঘৰলৈ আহিলি এতিয়ালৈকে তোৰ লাজ ডালাই মৰিব বিৰাট মৰিব লাজ কৰাটো অকণমান কঠিন কাম নহয় জানো ডাঙৰ ছোৱালী গাভৰু ছোৱালী ধুনীয়া ছোৱালী এম এ পাছ কৰিলে কি নাম আছিল অলকা 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 ধুনীয়া নাম বৰ ধুনীয়া নাম নাপায় নাপায় নাচ কৰিব নাপায় নহয় তুমি কলেজৰ লেকচাৰ হ'ব দেখিলে এনে ভূতপথ ছোৱালী থাকেনে আপুনি গাত হাত দিয়াৰ লগে লগে তাই কেনেকৈ কুচমুচ খাই গ'ল দেখিলে দেখিলেনে বাৰু যেন একেবাৰে সেই লাজুকী লতাৰ পাতত বৰ আচুদাহে লাগিল এনে এনে গাঁৱলীয়া ভূতপথনি মাৰিয়ে দিওঁ নেকি নাপায় তেনেকৈ তুমি তাইক বেছিকৈ লাজ দিছা চোৱাচোন তেনেকৈ কোৱা কাৰণে তাই গাঁওখন কেনেকৈ খেলিব অলপমান তেন্দুৰ অকণ দি যদি এঘৰলৈ নিয়ে নহয় সদায় শাহুৱেকৰ গালি খাওঁতেই যাব এনে গাঁৱলীয়া ভূতপথ ছোৱালী বুলি নকওঁতে আহি থৈ কিৰণ ছাৰ অলকাৰ চাকৰিৰ বাবে তুমি টকা দিব নালাগে নক'ব ছাৰ নক'ব 18 আছিল মই বিক্ৰী কৰি দিলোঁ ছাৰ 40,000 মান পালোঁ হ'বনে ছাৰ কিৰণ তোমাৰ ছোৱালী মানে তো ভৰি ছোৱালী নহয় জানো হয় ছাৰ আচ্ছা কিয় আজি আমাৰ নিতা মাজনী ঘৰত নাই এতিয়া গাঁৱৰ ঘৰলৈকে গৈছে নহ'লে মাজনী যদি তুমি বেয়া নোপোৱা আজি ৰাতিটো ইয়াতে থাকিছো নহয় আমাৰ ঘৰৰ দৰে থাকা আমাৰ পৰিয়ালৰ দৰে আমাৰ নিতা মাজনীৰ দৰে থাকা নে কি কিৰণ ঠিক কৈছ মই ছাৰৰ সৈতে মিটিঙলৈ যাম আৰু আহিম মই দেৰি নকৰোঁ নহয় তই চিন্তা কৰিব নালাগে বুজিছ এইখন মোৰ নিজৰ ঘৰ বুজিছনে ছাৰে কৈছে যেতিয়া তোৰ চাকৰি হ'ব তেতিয়া আৰু আমাৰ একো চিন্তা নাই নহয় তোৰ দুখ হ'ব বুজিছ ছাৰ তাইৰ সুখ হ'ব নহয় হ'ব কিয় নহ'ব এইবাৰতো তাইৰ মহা সুখী হ'ব এতিয়া কৈ ছাৰ এখন জৰুৰী মিটিং আছে গাঁৱৰ পৰা গাড়ী ভাড়া কৰি আহিছে বোলে গাড়ী ভাড়া কৰি আহক হেলিকপ্টাৰ ভাড়া কৰি আহক তাত মোৰ কি আছে তেওঁলোকে তেওঁলোকৰ সুবিধাটো চাই নহয় মোৰতো সময় সুবিধা বুলি কথা এটা আছে আপুনি মানে ফোন যোগে তেওঁলোকক মাতিবলৈ আছিল ছাৰ মই সুধিছোঁ এই হেৰি আছে কোন হেৰি কৈছে জগন্নাথ চক্ৰৱৰ্তী ছাৰ মই নাই বুলি কয় সোমাব পাৰোঁনে ছাৰ ৰ'ব ছাৰ আচলতে মই নহয় আচলতে মইহে আপোনাক ছাৰ বুলি সম্বোধন কৰিব লাগিব হেৰি শুনক ছাৰ হেৰি আমি মানে আপোনাৰ সমষ্টিৰ পৰা 10জনীয়া দল এটা আহিছিল আপুনিতো ছাৰ আজি ৰাতিপুৱা 10 বজাত আপুনি আমাক আপোনাৰ সেই ৰেচিডেঞ্চত মাতি পঠিয়াইছিল শুনক ছাৰ ৰাতিপুৱা 6 বজাতে উঠি ভাড়া গাড়ী এখন লৈ 80 কিলোমিটাৰ আঁতৰৰ সেই গাঁৱৰ পৰা ৰাতিপুৱা 10 বজাতে আহি আমি আপোনাৰ ভিজিটিং ৰুম পালোঁ এতিয়া 2 বাজিল অৰ্থাৎ 4 ঘণ্টা সময়েই আপুনি এইটো কোঠাৰ পৰা গৈ সেইটো কোঠাত আমাক এবাৰ দেখা কৰিব নোৱাৰিলে আৰু এওঁ বাবুৱে বাৰে বাৰে গৈ এটা কথাই কৈ আছে যে হেৰি ছাৰ কিবা জৰুৰী আলোচনাত ব্যস্ত হৈ আছে আপোনালোকে খন্তেক সময় বহক আপুনি বাৰু সেই লঘনীয়া মানুহখিনিৰ সৈতে 5 মিনিট সময় খৰচ কৰি দুষাৰ কথাও পাতিব নোৱাৰেনে ছাৰ ৰাইজে নিৰ্বাচিত কৰা এখন চৰকাৰৰ আপুনি এজন দায়িত্বশীল মন্ত্ৰী গতিকে সেই ৰাইজৰ সুখ দুখ অসুখৰ খবৰ ল'বলৈ আপোনাৰ ছাৰ 5 মিনিট সময়ৰো অভাৱ হ'লনে বুজিছোঁ মই বুজা নাই মই চব বুজিছোঁ কাৰোবাক সেই গাঁৱৰ হাস্পাতালৰ পৰা চহৰৰ হাস্পাতাললৈ ট্ৰেন্সফাৰ কৰাৰ অৰ্ডাৰখনৰ নামত 1.5-2 লাখ টকা হিচাপ কৰোঁতে আপোনাৰ 4 ঘণ্টা সময় যায় অথচ নিজৰ গাঁৱৰ সেই হাস্পাতালখনৰ দুৰৱস্থাৰ কথা শুনিবলৈ
আপোনাৰ 5 মিনিট সময়ৰ অভাৱ হয় আপোনালোকে এতিয়া যাওক এই বিষয়ে পাছত আলোচনা কৰি পাছত কেতিয়া অহা নিৰ্বাচনৰ আগে আগে এই নিৰ্বাচনী মিটিঙৰ মাউথপিছৰ সন্মুখত পাছত নহয় আজি এতিয়াই এই মুহূৰ্ততে আপুনি আমাৰ ওচৰত জবাব দিব লাগিব যে আজি কিয় 20 বছৰে এই গাঁৱৰ হাইস্কুলখন চৰকাৰীকৰণ কৰা নহ'ল কিয় দৰমহা নাপাই 4জন শিক্ষকে আত্মহত্যা কৰিবলগীয়া হ'ল আপুনি উত্তৰ নাজানে যে সকলো কাম স্কিম প্ৰচেছ মতে হয় প্ৰচিডিউৰ মতে হয় বাজেট মতে হয় বাজেট স্কিম প্ৰচিডিউৰ বাজেটৰ কথা ক'বলৈ আহিছে ছাৰ কোনো বুলিলে এখন চৰকাৰে কি কৰিব নোৱাৰে বানপানীয়ে ভঙা সেই গাঁৱৰ ৰাস্তাটো বান্ধিবলৈ এখন চৰকাৰক কিহৰ স্কিম লাগে আজি অতবছৰে সেই হাইস্কুলখন চৰকাৰীকৰণ কৰিবলৈ এখন চৰকাৰক কিহৰ প্ৰচিডিউৰ লাগে এই গাঁৱৰ হাস্পাতালখনৰ ব্যৱস্থা দূৰ কৰিবলৈ এখন চৰকাৰক কিহৰ বাজেট লাগে আপুনি জবাব দিয়ক গৈ পেলাই গাঁৱৰ মানুহৰ আপুনি গৈ পেলাই জবাব দিয়ক আপুনি জবাব এই তহঁতৰ দৰে মানুহবোৰেতো এখেতসকলৰ দৰে মানুহবোৰৰ নেগুৰবোৰ সদায় মালিচ কৰিয়েই থাক গতিকে তয়ে কাণে কাণে এখেতক বুজাই কব যে বাস্তৱ কিন্তু বৰ নিষ্ঠুৰ আৰু সেই নিষ্ঠুৰ বাস্তৱে কেতিয়াবা মানুহক মনে খন্দা পুখুৰীত পানী খাবলৈ নিদিয়ে যাক বিয়াহত মাৰে এখেতক মূৰজুৰি কৰিবলৈ কৰি সময়ৰ বুৰঞ্জী মানুহৰ বুৰঞ্জী পৃথিৱীৰ বুৰঞ্জী অলকা তুমি ভিতৰলৈকে যোৱা ভয় লাগে ছাৰ কি কথা কয় ভয় লাগে ভূমিকম্প আহিছে ভূমিকম্প সেইকাৰণে কঁপিছে ককাও কথা শুনি একেবাৰে গা কঁপি গ'ল হে বুকু কঁপি গ'ল নহয় ককাই দেখোন ঠিকেই কৈছে কি ঠিকে কৈছে কি ঠিকে কৈছে তেওঁলোক ডাঙৰ মানুহ বুজিছিলি ডাঙৰ হৈ থাকিব আমি সৰু মানুহ সদায় ডাঙৰ গছৰ তলত আমি জিৰাব লাগিব বুজিলি মই ছাৰৰ সৈতে মিটিঙলৈ যাম আৰু আহিম বুজিলি ছাৰে কৈছে যেতিয়া চাকৰি হ'ব এইখন মোৰ নিজৰ ঘৰ বুজিলি আমাক ছাৰ এইজনীক আপোনাক পঠালোঁ ছাৰ আপুনি আপোনাৰ নিজৰ ছোৱালী বুলি ক'ত কি চাকৰি দিয়ে আপুনি দিব মই দেখোন আগতে মোৰ মুখত মানে শিৱা অলপতে আমাৰ ভিতৰৰ সেই কথাটোলৈকে লৈ যোৱা আমি আহিমেই নহয় মৰম কৰি কোৱা যেন পাইছ নহয় মোৰ কিবা খাবলৈ ল'বলৈ মন গ'লে কবি কৈ যাওঁ চাকৰ নাকৰ আছে নহয় ৰুমতে দি যাব একো ভয় নাই এইখন মোৰ নিজৰ ঘৰ চাৰি কৈছে যেতিয়া তোৰ চাকৰি হ'ব যোৱা কাইলৈ তুমি চাকৰি জইন কৰিব পাৰিবা একো ভয় নাই মই ছাৰে সৈতে মিটিঙলৈ যাম আৰু আহিম যা তোৰ চাকৰি হ'লে আৰু মোৰ একো চিন্তা নাই মাজতে যা একো চিন্তা নাই যা মই আহিম এতিয়া আহিম মই দেৰি নকওঁ নহয় যা অকমান ডিঙিটো তিয়াই লওঁ চাহৰ যে পথাৰ ব্যৱস্থা কৰা ছাৰ নহয় তাই চাকৰিটো হ'ব নহয় ছাৰ এইবাৰ তুমি চিন্তাই নকৰিবা তাইৰ চাকৰি
শঙ্কর দয়াল দত্ত ওম নমঃ শিবায় তুমি ইমান সময় ক'ত আছিলা নি কিয় কিবা ডাঙৰ অঘটন ঘটি গ'ল নেকি অঘটনটো এইখন ঘৰত ঘটিয়ে থাকে মানে ধুনীয়া ফুটুকি হৰিণী আছে ভোগাটোৰ বাঘৈ জিভাউৰিয়াই লিখি আছে যদি মুখতে হৰিণীয়ে ধৰা শিৱা কয় মই বুজা নাই ভিতৰত বহি আছে মই দোষটো বেছি কৰি দিলা হ'ব আৰে শিৱা কয় দোষ মানে ঘূৰিটোহে তুমি তেতিয়াহ'লে ক'ত বুজিবা বুজিলো কিরণ খাই ছোৱালীজনী লাহে লাহে হয়তো অলপ বেছি কি ভয় আপোনাৰ সাহস দিন নহয় কিহৰ চিন্তা সৰু বেটি এই ঘণ্টাৰ আগত আহি নাপায় আৰে শিৱা কয় তুমি মোক ধৈৰ্য ধৰাৰ কথা কৈছা আৰে তুমি দেখোন মোক কৈ থাকা যে মই শৰীৰৰ পৰা চঞ্চল অধৈৰ্য বদমাছ এইটো দিবা নেকি লগত আছে তো আরে শিবা কয় রিল মানে খালি না থাকে তো এ ও ইয়োর ফ্রেন্ড বতা বাবা বিনা বলা আরে শিবা কয় নতুন মানুহ এই ভিতর গুণৰ কথা পাতিবা কেনেকৈ এতিয়া তুমি ইয়াত পইতা মানে অন্তেপুৰ তোমাৰ হাতত এতিয়াও মদৰ বটল আৰু তুমি ৰাতি ইউজ কৰা সৰি ছাৰ কিবা খেলিবলৈ গৈছে ৰাস্তাৰ সিপাৰৰ হোটেলখনৰ এখন অনুমূলত মদ খাই বেহুচ হৈ পৰি আছে মানে মই বেহুচ কৰি জানাতো তুমি তাৰো কিছু এটা অকণমান মেনেজ কৰিবা যাতে সি হাৰ নাপায় কি ছাৰ মানে আপুনি ক'লেছে মই কলৈ যাওঁ মানে কিয় ভিতৰত আৰু কা নাই জানো বেচেৰি চাগে বৰ ভোক লাগিছে ইহঁতে বা কিবা খাবলৈ দিলে নে নাই ছাৰ আপুনি তেনে নাযাব কৰিম কৰিম ছাৰ Shiva. Yes, anymore. Shiva, look what the Shiva. Shiva, anymore. Shiva,